সকলৰ কাৰণে সময়টো বহুত ইম্পৰ্টেণ্ট নৱগতৰ আগমুহূৰ্ত কাম চলি আছে সেইটো ষ্টেজ এইবিলাক চাওক মানে গোটেইখিনি কাম শেষ হ'বই আৰু অলপ বাকী আছে মানে ধৰক বাকীখিনি মানে একবাৰতে কালি দেখাই আছোঁ এতিয়া আমি তাৰ পৰা আহিলোঁ বাৰু দেখাই এতিয়া 8 তাৰিখ মই স্কুলতে আছোঁ দেই আৰু এয়া আমাৰ দ্বিতীয় বৰ্ষৰ বাৰ্ষিকৰ ছাত্ৰীসকলৰ দ্বাৰা আমি নিবেদন কৰিবলৈ ওলাইছোঁ আজিৰ এই অনুষ্ঠানৰ আৰম্ভণি গীত উপস্থিত থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু লগতে শ্ৰদ্ধাৰ সহকৰ্মীসকল আজি আমাৰ প্ৰীতি সন্মিলন উদ্বোধন কৰিব ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক মাননীয় দিনমণি ডেকাদেৱে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ ছাত্ৰী ডেইজি বছৰ দাদা প্লিজ এবাৰ মই মাইকটো আমাৰ দিনদালে আগবঢ়াই দিছোঁ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰীতি সন্মিলন প্ৰীতিৰ শব্দটোৰ অৰ্থ আমি আটাই বুজোনে নাই ভালোবাসা আন্তৰিক সম্পৰ্কৰ কথা আজি আমি এইখন বিদ্যালয়ৰ নতুনকৈ অহাসকলৰ সৈতে পুৰণিসকলৰ প্ৰীতি সন্মিলন আয়োজন কৰিছোঁ আজি আমি আগবাঢ়ি যাম আজি আমি আনন্দ উপভোগ কৰিম এই প্ৰীতি সন্মিলনত আমি আমাৰ স্বকীয় প্ৰতিভাসমূহক প্ৰদৰ্শন কৰিম আমি আমাৰ অন্তঃস্থলত থকা আনন্দানুভূতিক সহস্ৰজনৰ মাজত বিলাই দিম সকলোৱে হাঁহিম সকলোৱে নাচিম সকলোকে গাম আৰু আমি আনন্দত আত্মহাৰা হৈ শক্তি গোটাম এই বিদ্যালয়ক আৰু অধিক উন্নত স্তৰলৈ লৈ যাব এইখিনি কৈয়ে মই আজিৰ এই প্ৰীতি সন্মিলন শুভ আৰম্ভণি হোৱা বুলি ঘোষণা কৰিছোঁ উদ্বোধন কৰিছোঁ আজি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱগত আদৰণি সভা এই সভাৰ প্ৰতি সভাখনি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ পোনপ্ৰথমতে আমি সকলোৰে হৈ সেই মাদকতা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিটো চুক প্ৰতিটো কোণ প্ৰতিজন ছাৰ প্ৰতিজন সহপাঠী আৰু প্ৰতিখন বিদ্যালয়ৰ আকাশে বতাহে দি আহিছে মাথো আমি ভুতলি ধীৰাজ বৰ্মন ছাৰক আমি আগবঢ়াই দিছোঁ অতিকৈ চেনেহৰ ৰং দিয়া ৰঙিয়া তাতকৈ চেনেহৰ আমাৰ ৰঙিয়া এক্সাছ তাতকৈ চেনেহৰ আমাৰ নৱগত আদৰণি সভাখন নাপাতি কেনেকৈ থাকোঁ নেনাচি কেনেকৈ থাকোঁ নাগাইনো কেনেকৈ থাকোঁ এয়া আমি
আমাৰ এই অতিকৈ আদৰৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ বেবিলন মালাকৰৰ সুন্দৰ অনুষ্ঠানেৰে আৰু ইয়াৰ পিছত সাজু হৈ থাকিব নৱম শ্ৰেণীৰ বৰ্ণালী দাসৰ দলটি আমি মঞ্চত বিচাৰিছোঁ বেবিলন মালাকৰক বেবিলনৰ পিছতে আমি বৰ্ণালী ডেকাৰ দলক আমাৰ মঞ্চৰ ওচৰত আহি সাজু হোৱাৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ বিদ্যালয়ত আহি তোমালোকৰ দৰে কেনেকুৱা অনুভৱ হৈছে ভাল লাগিছে নাই বহুত ভাল লাগিছে বেছিকৈ কি ভাল লাগিছে ভাল লাগিছে সকলোকে ভাল লাগিছে সকলোকে ভাল লাগিছে বেয়া একো লগা নাই নেকি আজি ইমান ল'ৰা ছোৱালী তোমালোকৰ নাচ চাইছে আৰু প্ৰথমে তোমালোক দুয়োকে আমি নাচিব দিছোঁ কিবা ক'বা নেকি ধন্যবাদ আমি মোৰ ভাগৰ নাই ভাগৰ লগাৰো অৱকাশ নাই মোৰ ভাষাৰে জুবিন মোৰ ভাগৰ নাই ভাগৰ লগাৰো অৱকাশ নাই মোৰ চকু পানী নাই চকু পানী বোৱাবলৈ সময় নাই মোৰ ভোক নাই ভোক লগাৰো অৱকাশ নাই আৰু আজিৰ এই অনুষ্ঠানত আমি সকলোৱে আমাৰ ভাগৰ ভোক আঁতৰাই আমি উপভোগ কৰোঁ আমাৰ এই জেৰিফা আৰু তেওঁৰ দলৰ মনোমোহা অনুষ্ঠান এবাৰ মঞ্চত সাৰংগ কলিতা
ডেইজি ভূঞাৰ কথা মানে নামটো পাহৰা বুলি পেলাই ক'ব খুজিছিলোঁ আমি আমাৰ সন্মানীয় আজমল স্বৰক আমাৰ মঞ্চত বিচাৰিছোঁ আমাৰ মাজত শিল্পী জিকা বাইদেউ আছে এটা মাত্ৰ এটা শব্দত শিল্পী জিকা বাইদেউ আমাক ৰঙীয়া হায়াৰ ছেকেণ্ডাৰী বৰ্ণনা কৰি দিব মাত্ৰ এটা শব্দত ধীৰাজ বাইদেউ আৰু ছাৰসকলে নিজৰ মনপচন্দ যি কৰিব বিচাৰে কৰিব দিয়া নালগে ছাৰ নালগে ডেন্স কৰিব লাগিব ছাৰ ডেন্স ৰঙীয়া হায়াৰ ছেকেণ্ডাৰীক যদি মই এটা শব্দৰে ডেছক্ৰাইব কৰিব লাগে ইট শুড বি ফেবুলাছ গড আই এম গেটিং Thank you.
মেইন হাজ আৰু তেওঁৰ দলক আমি ধন্যবাদ জনাইছোঁ